ইমান দেৰি যে মই বেল বাজি আছো শুনা নাপা শুনছো মই এনাই নাছিলো মই ইচ্ছা নাছিল ৰিচিভ কৈ হা ৰিচিভ আৰু কিয় লাগে ৰিচিভ নহলে মই তোৰ বেমাৰ ক'ত লিখিম ঔষধ লেখবি না বেমাৰ লেখবি আনছে না জানছে তাকে ক নাজানো দে তোৰ কি বেমাৰ হৈছে কৈছা হাগা মুটা একফালে কৈ যায় বেমাৰ মাখা তোৰ মই জানলিচোন একে নাহিলো হয় কি কৰবা আহিলো ডাক্তৰত তাকে মই তোৰ নাম কি কৈছা চব নাম মাখা কি নাম আছে মোৰ নামটো ৰোগী বুলি কৈয়ে সবই মাতে মোক বঢ়িয়া ন তোৰ ঘৰ ক'ত মোৰ ঘৰ তোকেতো সুধছো তোক বাদে কাই বেলেগ আছে বানাৰ হা ময়ে নেকি মোৰ নাম তোকে সুধছা ন কৈ আছো ৰ তোক কিবা সুধি যা উল্টা পুল্টা বকি থাকা কিয়া নাজানো মই ডাক্তৰ নহয় কিবা তই আজি কি ভাত খাইছে তাক আকৌ বেলেগ একো নংকে আজি মোক মাথাৰ নষ্ট কৰি দিছে বেলেগ একো ক'ব নালাগে সেইটোৱে মই ভাত সৌ হাতে দিয়ে খাই আহিছো কেতিয়াও মই ভৰি দি ভাত খোৱাই নাই এতিয়াও নেখাওঁ তোৰ কেঞ্চাৰ হৈছে তই বিড়ি চিগাৰেট আজি বেৰে এইবিলাক বাদ দি নেখাবি এইবিলাক আজি বেৰে মই বিড়ি চিগাৰেট একেবাৰে নেখাওঁ মই বিড়ি চিগাৰেটৰ ধোঁৱাখিনিহে খাওঁ তই সপ্তাহত কেইদিন মাছ মাংস খোৱা কণী আদি এইবিলাক কেইদিন খোৱা সপ্তাহত মই সপ্তাহত মাত্ৰ 8 দিনে খাওঁ বাকী কেইদিন নেখাওঁ এই পিল কেইটা লিখি দিছো এই পিল কেইটা তই 10 দিন খাবি তেতিয়া তই ভাল পাই যাবি আজিয়ে খাম মই গোটেইকেইটা পিল 10 দিন খাবলৈ মোৰ সময় নাই নহয় বান্ধ 10 দিনে খাব লাগিব তেতিয়া ভাল পাই যাবি নহলে তই মৰি থাকিবি এতিয়া হলে কথা নাই একো যা মোৰ গেল তই যেনকে মৰা মোৰ কি হ'ল ই মোক মৰা পিল দিছি বেটা